নমস্কাৰ ৰমি বৰগোহাঁই ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মিছা মাছ, মানে মিছা মাছৰ গ্ৰেভি। মিছা মাছ খাই বেয়া পোৱা মানুহ চাগে কোনো নোলাবই, আৰু আজি মই যিদৰে মিছা মাছ বনাম সেইদৰে যদি আপোনালোকে এবাৰ বনাই খায় তেতিয়াতো মিছা মাছ সেইভাগেই বনাই খাবলৈ মন যাব। আৰু আপোনালোকক বেছি বৰ কৰি নাথাকোঁ, তেন্তে ব'লক বনাবলৈ যাওঁ মিছা মাছ, ব'লক। মিছা মাছৰ জোলকণৰ বাবে লৈছোঁ 1 কেজি মিছা মাছ। মাছখিনি প্ৰথমে কুকাৰত দি এটা হুইচেল মাৰি লৈছোঁ। তাৰপিছতে ইয়াৰ বাকলিখিনি গুচাই ধুনীয়াকৈ চাফা কৰি লোৱা হৈছে। মাছখিনি চাফা কৰি দিছে মোৰ শাহুমায়ে। মাছখিনি চাফা কৰি লোৱাৰ পাছত 1 কেজি মিছা মাছ গৈ থাকিলেগৈ আধা কেজিমানহে। চাফা কৰি লোৱা মিছা মাছখিনিত দিছোঁ এতিয়া নিমখ এচামুচ, লগতে দিছোঁ হালধি এচামুচ। এতিয়া মাছখিনি নিমখ আৰু হালধিৰ লগত ভালদৰে মিহলাই 10 মিনিটৰ বাবে ৰেষ্ট কৰিবলৈ দিম। তেতিয়ালৈকে আমি গ্ৰেভিৰ বাবে কি বস্তু লাগিব সেইখিনি গোটাই ল'ব লাগিব। গ্ৰেভি বনাবৰ বাবে লৈছোঁ পিঁয়াজৰ পেষ্ট, 3টা ডাঙৰ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, গোটা জিৰা আধা চামুচ, জালুকৰ গুড়া আধা চামুচ, লং 3টা, এয়া জালুকৰ গুড়া হয়, নহৰু কেইফুটামান, আদা 2 ডখৰ, জলকীয়া 2টা, কাশ্মীৰ মৰিচ অকণমান, জিৰা গুড়ি, ধনিয়া গুড়ি, এয়া গৰম মছলা আৰু 4টা ডাঙৰ ডাঙৰ বিলাহী এনেদৰে সৰুকৈ কাটি লৈছোঁ। এতিয়া গেছটো জ্বলাই কেৰাহীখন পাতি তাতে দিছোঁ মিঠাতেল। তেলখিনি গৰম হোৱাৰ পাছতেই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মিছা মাছখিনি বহুত বেছিকৈ ফ্ৰাই কৰি ল'ব নালাগে, মানে কৰকৰীয়া হৈ যোৱালৈকে ফ্ৰাই কৰিব নালাগে, অকণমান ফ্ৰাই কৰি ল'লেই হ'ল। আমাৰ মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া এই কাঁহীখনতে মাছখিনি উলিয়াই থৈছোঁ। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলখিনিতে দিছোঁ তেজপাত 2 খিলা, লগতে দিছোঁ লং 3টা। গেছটো কমাই দিছোঁ, নহ'লে তেলখিনি বেছিকৈ জ্বলি যাব। ইয়াৰ লগতে দিছোঁ আধা চামুচ গোটা জিৰা, এবাৰ লৰাই দিছোঁ। এতিয়া দিছোঁ পিঁয়াজৰ পেষ্টখিনি। পিঁয়াজৰ পেষ্টখিনি দিয়াৰ লগে লগে গালৈ তেলখিনি চিটিকি অহা যেন কৰে, গতিকে অকণমান সাৱধান হৈ পেষ্টখিনি ঢালিব লাগে। গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। মিছা মাছৰ জোলকণ বনাওঁতে এইখিনিতে অকণমান সময় লাগে, কাৰণ পিঁয়াজখিনি যদি ভালদৰে ভাজ নাখায় তেতিয়া আমাৰ গ্ৰেভিখনত পিঁয়াজৰ কেঁচা কেঁচা গোন্ধ এটা আহে আৰু মাছৰ জোলকণ খাবলৈও বেয়া হয়। সেইকাৰণে পিঁয়াজখিনি লৰাই থাকি ভালদৰে ভাজিব লাগে। গেছটো মিডিয়ামত ৰাখি প্ৰায় 10 মিনিটমান সময় ভজাৰ পাছতে আমাৰ পিঁয়াজৰ কালাৰটো চেঞ্জ হৈ আহিছে। এতিয়া ইয়াতে দিছোঁ চপ কৰি থোৱা আদা আৰু নহৰুখিনি। গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। এতিয়া আকৌ 3-4 মিনিটমান সময় গোটেইখিনি ভালদৰে ভাজিব লাগিব। 3-4 মিনিটমান সময় ভজাৰ পাছতে দিব লাগিব এতিয়া ড্ৰাই মছলাখিনি। এয়া দিছোঁ ধনিয়া গুড়ি আধা চামুচ, জিৰা গুড়ি 1.5 চামুচ, কাশ্মীৰী লাল মিৰ্চ দিছোঁ 1.5 চামুচ। গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। মছলাখিনি ভাজি থাকোঁতে এটা বিৰাটেই ধুনীয়া গোন্ধ আহিছে। এতিয়া ইয়াত দিছোঁ আধা চামুচ জালুকৰ গুড়ি। গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। আমাৰ এই মছলাখিনি প্ৰায় ভজা হৈছেগৈ আৰু। এতিয়া ইয়াতে পানী অকণমান দি 2 ছেকেণ্ডমানৰ কাৰণে মছলাখিনি আকৌ ভাজি ল'ম। মছলাখিনি সম্পূৰ্ণ ৰেডি হৈ যোৱাৰ পাছতে ইয়াতে দিছোঁ কাটি থোৱা বিলাহীখিনি। ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে দিছোঁ নিমখ 1 চামুচ, হালধি 1 চামুচ। গোটেইখিনি ভালদৰে মিহলাই দিছোঁ। বিলাহীখিনি সিজোতে প্ৰায় 5 মিনিটমান সময় লাগিব। মই ইয়াতে ঢাকনখন মাৰি বিলাহীখিনি সিজিবলৈ দিছোঁ। প্ৰায় 5 মিনিটৰ পিছত বিলাহীখিনি গলি আহিছে, মছলাখিনিৰ লগত ধুনীয়াকৈ মিলি গৈছেগৈ। এতিয়া দিব লাগিব ইয়াতে গৰম পানী। যিসকলে গ্ৰেভি পাতলকৈ খাই ভাল পায় তেওঁলোকে পানী সৰহকৈ দিব পাৰে। মই ইয়াত আধা গিলাচ পানী দিছোঁ। এবাৰ ভালদৰে গোটেইখিনি লৰাই দিছোঁ। জোলকণ অকণমান উতলি আহিলে ইয়াতে দিব লাগিব ফ্ৰাই কৰি থোৱা মিছা মাছখিনি। এয়া এতিয়া মিছা মাছখিনি দি দিছোঁ। কেইটামান ৰাখি থৈছোঁ ফ্ৰাইকৈ খাবৰ বাবে।
5 মিনিট সময় উতলাৰ পাছত জোলকণৰ কালাৰটো চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। মই এতিয়া দিছোঁ কেঁচা জলকীয়া 2টা, লগতে দিছোঁ গৰম মছলা 1.5 চামুচ। আমাৰ এই জোলকণ প্ৰায় ৰেডি হৈ গৈছেগে। আমাৰ এই মিছা মাছৰ জোলকণ বনোৱা হৈ গ'ল। এতিয়া কাটি থোৱা ধনিয়া কেইডালমান দি গেছটো অফ কৰি দিছোঁ। আপোনালোকেও এদিন মিছা মাছ এনেদৰে বনাই খাই চাবচোন, খাবলৈ বিৰাটেই ভাল হয়। আৰু আজি ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম, তেন্তে আজিলৈ আহোঁ। বাই বাই।